আজি মই অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু একদম মানে আজি জানুৱাৰী একদম পূৰা ধামাকা কৰি আছোঁ। ধামাকা মানে কি ধামাকা বোলে আছে আমাৰ এইটো হেলমেটী একদম পুলিচে ধৰিব বুলি হেলমেট পিন্ধি আছে দেখিছে পুলিচে পূৰা আৰু টাউনৰ পৰা আহিছে বুলি আছে আৰু একদম পূৰা মানে কি ক'ম আৰু পূৰা এছপি বনাই দিছে। এছপি মানে কি আৰু যদি আজি আৰু সেইকাৰণে ক'লো যোৱা প্লেনিং নাই, ঘৰতে ধুনীয়াকৈ জানুৱাৰীটো খাম আৰু জানুৱাৰীটো খাই মানে এতিয়া মাছ ধৰিবলৈ যাম, মাছ ধৰিমগৈ আৰু কেমেৰা কৰি আছে আমাৰ এইজনে য'ত মাছ ধৰিবলৈ যাম সিহঁতৰ ঘৰতে যাম মাছ ধৰিবলৈ। বাকীডোখৰ দেখুৱাই থাকিম, বাকী দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। হেল্ল' গাইছ, আৰু একদম পূৰা একদম মানে ইয়াত মাছ ধৰি আছোঁ আৰু মাছ ধৰি আছোঁ মানে কি পূৰা মইতো নমাই নাই বাৰু, মই নামিমহে এতিয়া। মই পূৰা একদম লতা বেটা আছোঁ, নামিমহে আৰু এইফালে মাছ প্ৰথমজনী একদম মাছ ধৰিছে একদম মানে পলৰ বাই এয়া দেখিছে আমাৰ এইজনে পলৰ বাই একদম পূৰা মাছ ধৰি আছে। এই চাওক একদম মাজনী উলিয়াই দিয়ে আকৌ এইটো মালটো, এইটো মাল আৰু এইফালে পূৰা একদম আমাৰ এইজন আছে এইটো কিমান আধা কেজি হৈ যাব হয় নাই? আৰু এইফালে প্ৰথমটো একদম মানে একদম পূৰা এইয়া এক চাট দি দিছে একদম পূৰা মাৰ গৈছে ইয়ে দেখাও মাছলি মানে আৰু এতিয়া মই নমাই নাই, মই নামিমহে এতিয়া। যিটো পুখুৰীটো এইটো দেখিছে আৰু ইয়াতে মানে বহুত ডাঙৰ নহয় জানো আৰু এইফালে একো কৰিব পৰা নাই, নামো আৰু চাই থাকিব ভিডিঅ'টো একেলগে মজা আছে অলপ ঠিক আছে। আৰু একদম পূৰা মানে মাছ চাছ ধৰি একদম পূৰা আমি পাৱলৈ উঠি আহিলোঁ মানে আৰু মাছ কিমান কেইজনী ধৰিলোঁ আপোনালোকে চাওক। একদম এইফালে পূৰা ৰেডি কৰি আছে মাছ একদম পূৰা এয়া দেখিছে এয়া মাছ মিৰিকা মাছ আৰু এইফালে এজনে চাফা কৰি আছে আমাৰ দাদাজনে এজন আৰু এইফালে কাটি আছে পূৰা একদম মাছ দেখিছে। এইফালে একদম বহুত কেইজনী পালোঁ হয় না? এইকেইটা লোকেল মাছ দেই, এইকেইটা লোকেল গৰৈ আৰু এইফালে পূৰা চাফা কৰিছে ডাঙৰ ডাঙৰ মাছ একদম ধুনীয়াকৈ পাই গৈছোঁ আৰু চাই থাকক ভিডিঅ'টো আৰু কি দেখাব পাৰোঁ আপোনালোকক মজাকৈ জানুৱাৰী বুলি। হেল্ল' গাইছ, আৰু একদম পূৰা মানে এতিয়া পূৰা ধামাকা কৰিবলৈ আহিছোঁ। ধামাকা মানে কি পূৰা ধামাকা একদম পূৰা আহি পাই গ'লোহি একদম পূৰা দলঙৰ তলত আৰু দলঙৰ তলত আছোঁ এতিয়া পূৰা একদম মানে এইফালে পূৰা পিকনিকৰ পাৰ্টি দেখিছে নহয়। এইফালে আৰু মই গৈ আছোঁ একদম পিকনিকৰ পাৰ্টি চলে আমাৰ যিটো আমাৰ মানে ঘৰৰ ওচৰত মানে পিকনিক পাৰ্টি আছে না, গৈ আছোঁ আৰু এইফালে আছে দেখিছে চবেই পিকনিক খাই আছে আৰু এই পিকনিকত ঠাইত গৈ আছোঁ আৰু পাই গ'লোহি একদম পূৰা ধামাকা কৰিবলৈ আৰু ধামাকা একদম পূৰা মানে ধামাকা এইফালে পূৰা আছে চব পাৰ্টনাৰ এইবোৰে দেখিছে। এইফালে পূৰা এইটো দেখিছে ধামাকা একদম এইফালে পাই গ'লোহি একদম পূৰা আৰু কি ক'ম আৰু আপোনালোকক এনেকেই পূৰা মানে ধামাকা পাৰ্টি চলি আছে আৰু আপোনালোকক দেখাব পাৰোঁ। আৰু এইফালে ঢোল চোল লৈ আহিছে একদম পূৰা মানে ধামাকা কৰিবলৈ আৰু এইফালে বজাই আছে আমাৰ দেখিছে নহয় আৰু চাই থাকক কি দেখাব পাৰোঁ। আৰু একদম পূৰা এইফালে ৰেডি কৰি আছে আৰু ৰেডি কৰি আছে মানে কি একদম পূৰা ৰেডি। আৰু এইটো কি মাংস কৈ দে এবাৰ? এইটো গৰু এইটো গৰু মাংস বোলে দেই এনেকৈ কৈছে আৰু এইটো মানে এইটো কি মাংস কৰি আছো এবাৰ? এইটো আছে তোমাৰ মুৰ্গা এইটো একদম পূৰা মানে মুৰ্গী মাংস আৰু মুৰ্গী মাংস মানে একদম পূৰা খৰি কাটিয়া পূৰা মাংস হয় নাই? এইটো পূৰা একদম পূৰা মাংস। এইফালে পূৰা ৰুটি চুটি আছে ইয়াত আছে আপোনালোকে একদম পূৰা গাহৰি মাংস ৰুটি আৰু একদম পূৰা মানে ধামাকা এইফালে পূৰা ধামাকা কৰি আছে আমাৰ এইকেইজনে চবেই একদম। আৰু কি দেখাব পাৰোঁ চাই থাকক লাষ্টলৈকে একদম পূৰা দূৰৰ মানে চাপৰ মানে আৰু সেই চাপৰটো একদম পূৰা আপোনালোকক দেখাম আৰু ধামাকা কৰিবলৈ আছে আৰু এইটো চাই লওক ব'লক। আৰু একদম পূৰা মানে ধামাকা কৰি আছোঁ। ধামাকা মানে কি এইফালে ঢোল চোল লৈ লৈছোঁ পূৰা একদম মানে আৰু এইফালে আমাৰ গায়কত এইজন আছে আৰু এইফালে পূৰা চবেই একদম পূৰা ধামাকা কৰি আছোঁ আৰু এইফালে ঢোল চোল লৈ লৈছোঁ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে একদম মজা আছে আৰু একদম পূৰা ধামাকা কৰিবলৈ লৈছোঁ।
এইফালে পুৰা মানে বৰ ট্ৰেক্টৰ লাগিছে বৰ ট্ৰেক্টৰ মানে কি আৰু এইফালে লাগিছে বৰ ট্ৰেক্টৰ A few moments later. পানী বহা নাই মাছে জাকি भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक